নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে মনুমেণ্টছ অফ আসাম অসমৰ কীৰ্তি স্তম্ভ আৰু অসমৰ মঠ মন্দিৰসমূহ কোনটো ক'ত অৱস্থিত এই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি এই ভিডিঅ'টো চাই থাকক। কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যন এ নীলাচল হিল, অপশ্যন বি চন্দাচল হিলছ, অপশ্যন চি ভস্মাচল হিল, অপশ্যন ডি চিত্ৰাচল হিল। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। যে কামাখ্যা মন্দিৰটো কোনটো পাহাৰত অৱস্থিত, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব নীলাচল হিল। অ'কে, মনত ৰাখিব যে কামাখ্যা মন্দিৰটো কোনটো পাহাৰত অৱস্থিত, যে নীলাচল পাহাৰত অৱস্থিত। অ'কে, আপোনালোকে এক্সামসমূহত এনেকুৱা ধৰণৰ কুৱেশ্যন 2-এটামান পাবই। আপোনালোকে মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কামাখ্যা মন্দিৰ আৰু মন্দিৰলৈ যোৱা পথটো নৰকাসুৰে নিৰ্মাণ কৰিছিল। যে কামাখ্যা মন্দিৰ আৰু মন্দিৰলৈ যোৱা পথটো নৰকাসুৰে নিৰ্মাণ কৰিছিল। কোচ ৰজা মহাৰাজ নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল 1565। আমি নিশ্চয় পালো যে কামাখ্যা মন্দিৰটো কি কৰিছিল, নৰকাসুৰে নিৰ্মাণ কৰিছিল। আৰু কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কোনে কৰিছিল, যে কোচ ৰজা মহাৰাজ নৰনাৰায়ণে কৰিছিল। আৰু কেতিয়া কৰিছিল, 1565। অ'কে, মনত ৰাখিব যে কামাখ্যা মন্দিৰটো কোনটো পাহাৰত অৱস্থিত, যে নীলাচল পাহাৰত অৱস্থিত। আৰু কামাখ্যা মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল, যে নৰকাসুৰে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিল। আৰু কামাখ্যা মন্দিৰটো পুনৰ কোনে নিৰ্মাণ কৰিছিল, যে কোচ ৰজা মহাৰাজ নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। কেতিয়া কৰিছিল, 1565। অ'কে, বৈশিষ্ট্য মন্দিৰ কোনটো পাহাৰত অৱস্থিত? যে বৈশিষ্ট্য মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যন এ নীলাচল হিল, অপশ্যন বি চন্দাচল হিল, অপশ্যন চি ভস্মাচল হিল, অপশ্যন ডি চিত্ৰাচল হিল। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। যে বৈশিষ্ট্য মন্দিৰটো কি আছিল, চন্দাচল পাহাৰত অৱস্থিত। যে বৈশিষ্ট্য মন্দিৰটো কোনটো পাহাৰত অৱস্থিত, যে চন্দাচল পাহাৰত অৱস্থিত। নিশ্চয় মনত ৰাখিব যে বৈশিষ্ট্য মন্দিৰটো কোনটো পাহাৰত অৱস্থিত, চন্দাচল পাহাৰত অৱস্থিত। চন্দা, ললিতা আৰু কান্তা এই তিনিটা নিজৰা বৈশিষ্ট্য মন্দিৰত আহি একলগ হৈছে। যে চন্দা, ললিতা আৰু কান্তা এই তিনিটা নিজৰা বা ঝৰ্ণা বৈশিষ্ট্য মন্দিৰত আহি একলগ হৈছে। নিশ্চয় মনত ৰাখিব যে কোন তিনিটা ঝৰ্ণা বা নিজৰা, যে চন্দা, ললিতা আৰু কান্তা নামৰ এই তিনিটা নিজৰা বৈশিষ্ট্য মন্দিৰত আহি একলগ হৈছে। নিশ্চয় মনত ৰাখিব, কেতিয়াবা এক্সামত আহিব পাৰে। উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? যে উমানন্দ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত? অপশ্যন এ নীলাচল হিল, অপশ্যন বি চন্দাচল হিল, অপশ্যন চি ভস্মাচল হিল, অপশ্যন ডি চিত্ৰাচল হিল। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। উমানন্দ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ভস্মাচল হিল। অ'কে, যে উমানন্দ মন্দিৰটো আহোম ৰজা গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। উমানন্দ মন্দিৰটো আহোম ৰজা গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। কেতিয়া কৰিছিল, 1694ত উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। অ'কে, উমানন্দ মন্দিৰক পিকক আইলেণ্ড বুলি কোৱা হয়। যে উমানন্দ মন্দিৰক কি বুলি কোৱা হয়, পিকক আইলেণ্ড বুলি কোৱা হয়। এইটো আছিল পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ। আৰু উমানন্দ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল, আমি নিশ্চয় পালো আহোম ৰজা গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। কেতিয়া নিৰ্মাণ কৰিছিল, 1694ত নিৰ্মাণ কৰিছিল। আৰু উমানন্দ মন্দিৰক কি বুলি কোৱা হয়, পিকক আইলেণ্ড বুলি কোৱা হয়। নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? যে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপশ্যন এ নীলাচল হিল, অপশ্যন বি চন্দাচল হিল, অপশ্যন চি ভস্মাচল হিল,
অপশন ডি চিত্ৰাচল হিল এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি যে নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত অৱস্থিত যে নৱগ্ৰহ মন্দিৰটো ক'ত অৱস্থিত চিত্ৰাচল পাহাৰত অৱস্থিত নিশ্চয় মনত ৰাখিব নৱগ্ৰহ মন্দিৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল আৰু নৱগ্ৰহ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল যে নৱগ্ৰহ মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1752 মনত ৰাখিব যে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত আমি তেতিয়া ক'ব পাৰিব লাগিব চিত্ৰাচল পাহাৰত অৱস্থিত আৰু নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল যে আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1752 ওকে হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত অপশন এ নীলাচল হিল অপশন বি গুৰুৰাচল হিল অপশন সি মণিকুট হিল অপশন ডি চিত্ৰাচল হিল এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি হয়গ্ৰীব মাধৱ মন্দিৰ মণিকুট হিলত অৱস্থিত ওকে মনত ৰাখিব হয়গ্ৰীব মাধৱ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব মণিকুট হিল হয়গ্ৰীব মাধৱ মন্দিৰ ৰঘুদেৱ নাৰায়ণে নিৰ্মাণ কৰিছিল হয়গ্ৰীব মাধৱ মন্দিৰ ৰঘুদেৱ নাৰায়ণে নিৰ্মাণ কৰিছিল হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো হিলত অৱস্থিত আমি পালো যে মণিকুট হিলত অৱস্থিত আৰু হয়গ্ৰীব মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল যে ৰঘুদেৱ নাৰায়ণে নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1583 নিশ্চয় মনত ৰাখিব যে হয়গ্ৰীব মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ৰঘুদেৱে নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1583 নিৰ্মাণ কৰিছিল পুৱামক্কা কোনটো পাহাৰত অৱস্থিত যে পুৱামক্কা কোনটো পাহাৰত অৱস্থিত অপশন এ নীলাচল হিল অপশন বি গুৰুৰাচল হিল অপশন সি মণিকুট হিল অপশন ডি চিত্ৰাচল হিল এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি যে পুৱামক্কা কি আছিল গুৰুৰাচল হিলত অৱস্থিত যে নিশ্চয় মনত ৰাখিব পুৱামক্কাটো কোনটো পাহাৰত অৱস্থিত গুৰুৰাচল পাহাৰত অৱস্থিত পুৱামক্কাটো সুজাউদ্দিন মহম্মদ শাহে নিৰ্মাণ কৰিছিল যে পুৱামক্কাটো কোনে নিৰ্মাণ কৰিছিল সুজাউদ্দিন মহম্মদ শাহে নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1657ত যে পুৱামক্কাটো সুজাউদ্দিন মহম্মদ শাহে নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1657ত নিৰ্মাণ কৰিছিল এইটো গিয়াসউদ্দিন আউলিয়াৰ দৰগাহ আৰু এই পুৱামক্কাটো কাৰ দৰগাহ আছিল গিয়াসউদ্দিন আউলিয়াৰ দৰগাহ যে পীৰ গিয়াসউদ্দিন আউলিয়াৰ দৰগাহ ওকে মনত ৰাখিব যে পুৱামক্কাটো কাৰ দৰগাহ আছিল পীৰ গিয়াসউদ্দিন আউলিয়াৰ দৰগাহ আৰু কোনে নিৰ্মাণ কৰিছিল সুজাউদ্দিন মহম্মদ শাহে নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1657ত ওকে খাজুৰাহ অফ আসাম বুলি কোনখন মন্দিৰক কোৱা হয় যে খাজুৰাহ অফ আসাম বুলি কোনখন মন্দিৰক কোৱা হয় অপশন এ কামাখ্যা টেম্পল অপশন বি নৱগ্ৰহ টেম্পল অপশন সি মদন কামদেৱ দেৱালয় অপশন ডি উমানন্দ টেম্পল এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি যে খাজুৰাহ অফ আসাম বুলি কোনখন মন্দিৰক কোৱা হয় তেতিয়া আমি ক'ব পাৰিব লাগিব মদন কামদেৱ মন্দিৰক কি বুলি কোৱা হয় খাজুৰাহ অফ আসাম বুলি কোৱা হয় যে নিশ্চয় মনত ৰাখিব খাজুৰাহ অফ আসাম বুলি কোনখন মন্দিৰক কোৱা হয় মদন কামদেৱ মন্দিৰক কি বুলি কোৱা হয় খাজুৰাহ অফ আসাম বুলি কোৱা হয় ওকে মদন কামদেৱ দেৱালয় কোনটো পাহাৰত অৱস্থিত মদন কামদেৱ দেৱালয় কোনটো পাহাৰত অৱস্থিত অপশন এ নীলাচল হিল অপশন বি দেৱনাগিৰি হিল অপশন সি মণিকুট হিল অপশন ডি চিত্ৰাচল হিল এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি যে মদন কামদেৱ দেৱালয় দেৱনাগিৰি হিলত অৱস্থিত ওকে মনত ৰাখিব যে মদন কামদেৱ দেৱালয় কি বুলি কোৱা হয় খাজুৰাহ অফ আসাম বুলি কোৱা হয় আৰু এইটো কোনটো পাহাৰত অৱস্থিত দেৱনাগিৰি হিলত অৱস্থিত আৰু এইটো ক'ত আছে যে বাইহাটা চাৰিআলিত
গৰুদুৱাৰ ক'ত অৱস্থিত যে গৰুদুৱাৰ ক'ত অৱস্থিত অপশ্যন এ দুবৰি অপশ্যন বি বৰপেটা অপশ্যন চি গোৱালপাৰা অপশ্যন ডি বঙাইগাঁও এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে গৰুদুৱাৰ ক'ত অৱস্থিত যে গৰুদুৱাৰ দুবৰিত অৱস্থিত ওকে মনত ৰাখিব ৰিসেন্টলি হৈ যোৱা বিটিচিৰ যেটো জিটি আৰু পিজিটি টেট হৈ গল ইয়াতে এইটো টপিকৰ পৰা বহুত কেইটা কোৱেশ্চন আহিছিল আগন্তুক জিটি আৰু পিজিটি টেটতো এইটো টপিকৰ পৰা নিশ্চয় বহুত কেইটা কোৱেশ্চন থাকিব আপোনালোকে অনুগ্ৰহ কৰি এই ভিডিওটো ভালদৰে চাই থাকক আজানপীৰ দৰগাহ ক'ত অৱস্থিত যে আজানপীৰ দৰগাহ ক'ত অৱস্থিত অপশ্যন এ দুবৰি অপশ্যন বি হাজো অপশ্যন সি সৰাগুৰি চাপৰি অপশ্যন ডি বৰদুৱা এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি যে আজানপীৰ দৰগাহ ক'ত অৱস্থিত সৰাগুৰি চাপৰিত অৱস্থিত আজানপীৰৰ আসল নাম আছিল শাহ মিলন আজানপীৰে 160 জিকিৰ ৰচনা কৰিছিল মনত ৰাখিব আজানপীৰে কিমানটা জিকিৰ ৰচনা কৰিছিল 160 ওকে আৰু আজানপীৰৰ আসল নাম কি আছিল শাহ মিলন আৰু আজানপীৰ দৰগাহ ক'ত আছে সৰাগুৰি চাপৰিত ওকে শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত আছে যে শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত আছে অপশ্যন এ দুবৰি অপশ্যন বি বৰপেটা অপশ্যন সি গোৱালপাৰা অপশ্যন ডি বঙাইগাঁও এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি যে শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত আছে যে শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত গোৱালপাৰা জিলাত অৱস্থিত ওকে মালিনী থান অসমৰ কোনখন জিলাত আছে যে মালিনী থান অসমৰ কোনখন জিলাত আছে অপশ্যন এ দুবৰি অপশ্যন বি বৰপেটা অপশ্যন সি গোৱালপাৰা অপশ্যন ডি ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি দে ধেমাজি মালিনী থান ক'ত আছে যে ধেমাজিত আছে নিশ্চয় মনত ৰাখিব নেগ্ৰিটিং শিৱদৌল অসমৰ কোনখন জিলাত আছে যে নেগ্ৰিটিং শিৱদৌল অসমৰ কোনখন জিলাত আছে অপশ্যন এ গোলাঘাট অপশ্যন বি বৰপেটা অপশ্যন সি গোৱালপাৰা অপশ্যন ডি ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে নেগ্ৰিটিং শিৱদৌল ক'ত আছে গোলাঘাটত আছে নেগ্ৰিটিং শিৱদৌল অসমৰ কোনখন জিলাত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গোলাঘাট ওকে দেওপাহাৰ অসমৰ কোনখন জিলাত আছে যে দেওপাহাৰ অসমৰ কোনখন জিলাত আছে অপশ্যন এ গোলাঘাট অপশ্যন বি বৰপেটা অপশ্যন সি গোৱালপাৰা অপশ্যন ডি ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ যে দেওপাহাৰ অসমৰ কোনখন জিলাত আছে গোলাঘাট জিলাত আছে নিশ্চয় মনত ৰাখিব যে দেওপাহাৰ ক'ত আছে গোলাঘাটত আছে ওকে বামুনী পাহাৰ অসমৰ ক'ত আছে যে বামুনী পাহাৰ অসমৰ ক'ত আছে যে বামুনী পাহাৰ অসমৰ ক'ত অৱস্থিত অপশ্যন এ গোলাঘাট অপশ্যন বি তেজপুৰ অপশ্যন সি গোৱালপাৰা অপশ্যন ডি ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে বামুনী পাহাৰ ক'ত আছে যে তেজপুৰত আছে নিশ্চয় মনত ৰাখিব যে বামুনী পাহাৰ ক'ত আছে তেজপুৰত আছে ওকে দ পৰ্বতীয়া অসমৰ ক'ত আছে যে দ পৰ্বতীয়া অসমৰ ক'ত অৱস্থিত অপশ্যন এ গোলাঘাট অপশ্যন বি তেজপুৰ অপশ্যন সি গোৱালপাৰা অপশ্যন ডি ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে দ পৰ্বতীয়া তেজপুৰত আছে নিশ্চয় মনত ৰাখিব দ পৰ্বতীয়া ক'ত অৱস্থিত তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত আছে যে মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত অপশ্যন এ গোলাঘাট অপশ্যন বি তেজপুৰ অপশ্যন সি গোৱালপাৰা অপশ্যন ডি ধেমাজি এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি যে মহাভৈৰৱ মন্দিৰ তেজপুৰত আছে আৰু মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বাণ ৰজাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল নিশ্চয় মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক যে মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত আছে যে মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব তেজপুৰত অৱস্থিত আৰু মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বাণ ৰজা
নিৰ্মাণ কৰিছিল ওকে ৰাণাচান্দি টেম্পল অসমৰ ক'ত আছে যে ৰাণাচান্দি টেম্পল অসমৰ ক'ত আছে অপশন এ গোলাঘাট অপশন বি তেজপুৰ অপশন সি মাইবং অপশন ডি ধেমাজি এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি যে ৰাণাচান্দি টেম্পল অসমৰ মাইবঙত আছে টুক্ৰেশ্বৰী মন্দিৰ অসমৰ কোনখন জিলাত আছে যে টুক্ৰেশ্বৰী মন্দিৰ অসমৰ কোনখন জিলাত আছে অপশন এ গোলাঘাট অপশন বি তেজপুৰ অপশন সি গোৱালপাৰা অপশন ডি ধেমাজি এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি যে টুক্ৰেশ্বৰী মন্দিৰ অসমৰ গোৱালপাৰা জিলাত আছে যে টুক্ৰেশ্বৰী মন্দিৰ অসমৰ কোনখন জিলাত আছে যে টুক্ৰেশ্বৰী মন্দিৰ গোৱালপাৰা জিলাত আছে ওকে দৌল গোবিন্দ টেম্পল অসমৰ ক'ত আছে যে দৌল গোবিন্দ টেম্পল অসমৰ কোনত আছে অপশন এ গোলাঘাট অপশন বি তেজপুৰ অপশন সি গোৱালপাৰা অপশন ডি নৰ্থ গুৱাহাটী এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি যে দৌল গোবিন্দ টেম্পল ক'ত আছে উত্তৰ গুৱাহাটীত আছে নৰ্থ গুৱাহাটী ওকে মনত ৰাখিব দীৰ্ঘেশ্বৰী টেম্পল অসমৰ ক'ত আছে যে দীৰ্ঘেশ্বৰী টেম্পল অসমৰ ক'ত অৱস্থিত অপশন এ গোলাঘাট অপশন বি তেজপুৰ অপশন সি গোৱালপাৰা অপশন ডি নৰ্থ গুৱাহাটী এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি যে দীৰ্ঘেশ্বৰী টেম্পল অসমৰ নৰ্থ গুৱাহাটীত অৱস্থিত যে দীৰ্ঘেশ্বৰী টেম্পল ক'ত আছে যে নৰ্থ গুৱাহাটীত অৱস্থিত ৰিচা মনত ৰাখিব দীৰ্ঘেশ্বৰী টেম্পল অসমৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটীত অৱস্থিত ওকে দীৰ্ঘেশ্বৰী টেম্পল কি কৰিছিল শিৱসিংহই নিৰ্মাণ কৰিছিল দীৰ্ঘেশ্বৰী টেম্পলটো ক'ত অৱস্থিত উত্তৰ গুৱাহাটীত অৱস্থিত আৰু কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল তেতিয়া নিশ্চয় ক'ব পাৰিব লাগিব শিৱসিংহই নিৰ্মাণ কৰিছিল ওকে Where is Rudreshwar Temple in Assam? যে অসমৰ কোন ঠাইত ৰুদ্ৰেশ্বৰ টেম্পল অৱস্থিত অপশন এ নৰ্থ গুৱাহাটী অপশন বি তেজপুৰ অপশন সি গোৱালপাৰা অপশন ডি নগাঁও এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ যে ৰুদ্ৰেশ্বৰী টেম্পল কি আছিল নৰ্থ গুৱাহাটীত অৱস্থিত নিশ্চয় মনত ৰাখিব ৰুদ্ৰেশ্বৰ টেম্পল ক'ত অৱস্থিত নৰ্থ গুৱাহাটীত অৱস্থিত আৰু ৰুদ্ৰেশ্বৰ টেম্পল কোনে নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল নিশ্চয় মনত ৰাখিব ৰুদ্ৰেশ্বৰ টেম্পল ক'ত অৱস্থিত নৰ্থ গুৱাহাটীত অৱস্থিত আৰু কোনে নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ওকে শুক্ৰেশ্বৰ টেম্পল কোনখন পাহাৰত অৱস্থিত যে শুক্ৰেশ্বৰ টেম্পল কোনখন পাহাৰত অৱস্থিত অপশন এ নীলাচল হিল অপশন বি ইটাখুলি হিল অপশন সি মণিকুট হিল অপশন ডি চিত্ৰাচল হিল এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি যে শুক্ৰেশ্বৰ টেম্পল কি আছিল ইটাখুলি হিলত অৱস্থিত ইটাখুলি হিলছ বা শুক্ৰেশ্বৰ হিলছ এই দুটাৰ যিকোনো এটা পাব আপোনালোকে নিশ্চয় মনত ৰাখিব শুক্ৰেশ্বৰ টেম্পল কোনটো পাহাৰত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ইটাখুলি হিলছ বা শুক্ৰেশ্বৰ হিলছ ওকে এই দুটাৰ যিকোনো এটা আপোনালোকে এক্সামত পাব ভালদৰে মনত ৰাখিব প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল যে প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল কেতিয়া নিৰ্মাণ কৰিছিল 1744ত নিৰ্মাণ কৰিছিল মনত ৰাখিব শুক্ৰেশ্বৰ টেম্পল কোনটো পাহাৰত অৱস্থিত শুক্ৰেশ্বৰ হিল বা ইটাখুলি হিল আৰু কোনে নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল কেতিয়া কৰিছিল 1744ত ওকে বালাজী মন্দিৰ অসমৰ ক'ত অৱস্থিত বালাজী মন্দিৰ অসমৰ ক'ত অৱস্থিত অপশন এ গোলাঘাট অপশন বি তেজপুৰ অপশন সি গোৱালপাৰা অপশন ডি গুৱাহাটী এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি যে বালাজী মন্দিৰ গুৱাহাটীত অৱস্থিত ওকে মনত ৰাখিব যে বালাজী মন্দিৰ ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত ওকে তিলিংগানা মন্দিৰ অসমৰ ক'ত অৱস্থিত তিলিংগানা মন্দিৰ অসমৰ ক'ত অৱস্থিত অপশন এ গোলাঘাট অপশন বি তেজপুৰ অপশন সি তিনচুকীয়া অপশন ডি নৰ্থ গুৱাহাটী এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি
টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব তিনচুকীয়া জিলাত ওকে কেদাৰেশ্বৰ টেম্পল কোনখন পাহাৰত অৱস্থিত কেদাৰেশ্বৰ টেম্পল কোনখন পাহাৰত অৱস্থিত অপচন এ নীলাচল হিল অপচন বি অপচন সি মণিকুট হিল অপচন ডি চিত্ৰাচল হিল এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নাম্বাৰ বি অশ্বক্ৰান্ত টেম্পল ক'ত অৱস্থিত অশ্বক্ৰান্ত টেম্পল ক'ত অৱস্থিত অপচন এ গোলাঘাট অপচন বি তেজপুৰ অপচন সি তিনচুকীয়া অপচন ডি নৰ্থ গুৱাহাটী এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নাম্বাৰ ডি অশ্বক্ৰান্ত টেম্পল কি আছিল নৰ্থ গুৱাহাটীত অৱস্থিত অশ্বক্ৰান্ত টেম্পল ক'ত অৱস্থিত উত্তৰ গুৱাহাটীত অৱস্থিত আমি নিশ্চয় অলৰেডি আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছোঁ যে প্ৰাচীন কামৰূপত শ্ৰীকৃষ্ণই তিনিবাৰ আহিছিল প্ৰথমে তেওঁ ৰুক্মিণীক হৰণ কৰি নিবলৈ তেওঁ দ্বাৰকাৰ পৰা কামৰূপলৈ আহিছিল দ্বিতীয়বাৰ শ্ৰীকৃষ্ণই অনিৰুদ্ধক বানৰজাৰ পৰা উদ্ধাৰ কৰিবলৈ কামৰূপলৈ আহিছিল তৃতীয়বাৰ শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ তেওঁ কামৰূপলৈ আহিছিল তৃতীয়বাৰ যেতিয়া শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ কামৰূপলৈ আহিছিল সেই সময়ত শ্ৰীকৃষ্ণই অশ্বক্ৰান্তত জিৰণি লৈছিল ওকে উগ্ৰতাৰা টেম্পল ক'ত অৱস্থিত উগ্ৰতাৰা টেম্পল ক'ত অৱস্থিত অপচন এ গোলাঘাট অপচন বি তেজপুৰ অপচন সি তিনচুকীয়া অপচন ডি গুৱাহাটী এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নাম্বাৰ ডি উগ্ৰতাৰা টেম্পল ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত ওকে মনত ৰাখিব উগ্ৰতাৰা টেম্পল ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত এইটো গুৱাহাটীৰ কোনখিনিত আছে উজান বজাৰ যে উগ্ৰতাৰা টেম্পল ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত গুৱাহাটীৰ কোনখিনিত উজান বজাৰ ওকে উগ্ৰতাৰা মন্দিৰটো শিৱসিংহই নিৰ্মাণ কৰিছিল যে উগ্ৰতাৰা মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰিছিল ওকে মনত ৰাখিব উগ্ৰতাৰা মন্দিৰটো ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত আৰু কোনে নিৰ্মাণ কৰিছিল শিৱসিংহই নিৰ্মাণ কৰিছিল ওকে ডেকাইখোৱা বৰনামগড় টেম্পল অসমৰ কোনখন জিলাত অৱস্থিত যে ডেকাইখোৱা বৰনামগড় টেম্পল অসমৰ কোনখন জিলাত অৱস্থিত অপচন এ যোৰহাট অপচন বি তেজপুৰ অপচন সি তিনচুকীয়া অপচন ডি গুৱাহাটী এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নাম্বাৰ এ যোৰহাট ডেকাইখোৱা বৰনামগড় টেম্পল ক'ত অৱস্থিত যোৰহাটত অৱস্থিত ওকে অসমৰ আটাইতকৈ ডাঙৰ মন্দিৰ কোনটো যে অসমৰ আটাইতকৈ ডাঙৰ মন্দিৰ কোনটো অপচন এ উগ্ৰতাৰা টেম্পল অপচন বি মহামৃত্যুঞ্জয় টেম্পল অপচন সি উমানন্দ টেম্পল অপচন ডি নান অফ দ্য আবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নাম্বাৰ বি অসমৰ আটাইতকৈ ডাঙৰ মন্দিৰটো হ'ল মহামৃত্যুঞ্জয় টেম্পল ওকে যে মহামৃত্যুঞ্জয় মন্দিৰখনে আছিল অসমৰ আটাইতকৈ ডাঙৰ মন্দিৰ যে নিশ্চয় মনত ৰাখিব অসমৰ আটাইতকৈ ডাঙৰ মন্দিৰ কোনটো হয় মহামৃত্যুঞ্জয় টেম্পল ওকে আৰু এইটো ক'ত আছে আমি নিশ্চয় জানো নগাঁৱত আছে ওকে মনত ৰাখিব অসমৰ আটাইতকৈ ডাঙৰ মন্দিৰ কোনটো হয় মহামৃত্যুঞ্জয় মন্দিৰ হয় আৰু এইটো ক'ত অৱস্থিত যে নগাঁও জিলাত অৱস্থিত ওকে মহামৃত্যুঞ্জয় টেম্পল অসমৰ কোনখন জিলাত অৱস্থিত যে মহামৃত্যুঞ্জয় টেম্পলখন অসমৰ কোনখন জিলাত অৱস্থিত অপচন এ যোৰহাট অপচন বি তেজপুৰ অপচন সি নগাঁও অপচন ডি গুৱাহাটী এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নাম্বাৰ সি নগাঁও মহামৃত্যুঞ্জয় টেম্পলখন কিহত অৱস্থিত নগাঁৱত অৱস্থিত আৰু এইটোৱে আছিল অসমৰ আটাইতকৈ ডাঙৰ মন্দিৰ ওকে গৌৰী সাগৰ পুখুৰী কোনে খন্দুৱাইছিল যে গৌৰী সাগৰ পুখুৰী কোনে খন্দুৱাইছিল অপচন এ ৰাণী ফুলেশ্বৰী অপচন বি অম্বিকা দেৱী অপচন সি সৰ্বেশ্বৰী অপচন ডি নান অফ দ্য আবভ
এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ গৌৰীসাগৰ পুখুৰী কিছু ৰাণী ফুলেশ্বৰীয়ে খুন্দুৱাইছিল মনত ৰাখিব ৰাণী ফুলেশ্বৰী কোন আছিল শিৱসিংহৰ পত্নী ওকে ৰাণী ফুলেশ্বৰী শিৱসিংহৰ প্ৰথম পত্নী আছিল আৰু ৰাণী ফুলেশ্বৰীয়ে গৌৰীসাগৰ পুখুৰী খুন্দুৱাইছিল ওকে শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল অপশন এ ৰাণী ফুলেশ্বৰী অপশন বি অম্বিকা দেৱী অপশন সি সৰ্বেশ্বৰী অপশন ডি নান অফ দা above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে শিৱসাগৰৰ শিৱদৌল কি হৈছিল অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল যে নিশ্চয় মনত ৰাখিব যে শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল আৰু অম্বিকা দেৱী কোন আছিল অম্বিকা দেৱী শিৱসিংহৰ দ্বিতীয় পত্নী আছিল মনত ৰাখিব কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল যে কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশন এ প্ৰমত্ত সিংহ এতে গদাধৰ সিংহ বানানটো অলপ ভুল হৈছে আপোনালোকে চাব অপশন বি গদাধৰ সিংহ অপশন সি ৰাজেশ্বৰ সিংহ অপশন ডি গৌৰীনাথ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে কাৰেংঘৰ আৰু তলাতল ঘৰ কি হৈছিল ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল ওকে কাৰেংঘৰ 1751ত নিৰ্মাণ কৰা হৈছিল কাৰেংঘৰ কি হৈছিল ৰাজেশ্বৰ সিংহই কেতিয়া নিৰ্মাণ কৰিছিল 1751ত নিৰ্মাণ কৰিছিল আৰু তলাতল ঘৰ 1765ত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল আৰু তলাতল ঘৰটো কেতিয়া নিৰ্মাণ কৰা হৈছিল 1765ত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল তে নিশ্চয় মনত ৰাখিব কাৰেংঘৰ আৰু তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰাজেশ্বৰ সিংহ কেতিয়া নিৰ্মাণ কৰিছিল জনকেইটা আপোনালোকে নিশ্চয় মনত ৰাখিব ওকে ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল যে ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল অপশন এ ৰুদ্ৰসিংহ অপশন বি প্ৰতাপ সিংহ অপশন সি গদাধৰ সিংহ অপশন ডি প্ৰমত্ত সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল কিন্তু আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব যে ৰংঘৰ পোন প্ৰথমবাৰৰ বাবে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল কিন্তু বৰ্তমানৰ যেটো ৰংঘৰ এই ৰংঘৰটো কি হৈছিল প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল সেইভাবে ৰুদ্ৰসিংহ আৰু প্ৰমত্ত সিংহৰ দুটা নামে থাকিলে তেতিয়া আমি ৰাইট অপশনত প্ৰমত্ত সিংহ ক্লিক কৰি আহিব লাগিব কিন্তু কোনোবা কোৱেশ্চনত যদি প্ৰমত্ত সিংহ নাথাকে তেতিয়া হলে ৰুদ্ৰসিংহটো ৰাইট অপশন হ'ব ওকে মনত ৰাখিব জয়সাগৰ টেংক আৰু জয়দৌল কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল যে জয়সাগৰ টেংক আৰু জয়দৌল কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল অপশন এ ৰুদ্ৰসিংহ অপশন বি প্ৰতাপ সিংহ অপশন সি গদাধৰ সিংহ অপশন ডি প্ৰমত্ত সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ জয়সাগৰ টেংক আৰু জয়দৌল কি হৈছিল কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল মাকৰ স্মৃতিত ৰুদ্ৰসিংহই জয়সাগৰ টেংক আৰু জয়দৌল নিৰ্মাণ কৰিছিল নিশ্চয় মনত ৰাখিব যে জয়সাগৰ টেংক আৰু জয়দৌল কোনে নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল কাৰ স্মৃতিত মাকৰ স্মৃতিত জয়মতীৰ স্মৃতিত ওকে আপোনালোকে মোৰ ভিডিওটো ভাল পালে আপোনালোকে নিশ্চয় অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এইটো চেনেলত আসাম হিষ্ট্ৰী আসাম জিওগ্ৰাফি একেবাৰে সিৰিয়ালি হোৱা হৈছে আপোনালোকে সেই ভিডিওসমূহ চাই ল'ব পাৰে আগন্তুক এক্সামসমূহত এই ভিডিওসমূহে যথেষ্ট পৰিমাণে সহায় কৰিব